এয়া আমি আজি আহিছোঁ পৰুৱা বজাৰলৈ, মাছৰ বজাৰ। বহুত ডাঙৰ ডাঙৰ মাছ লাগে প্ৰত্যেকবাৰে ভোগালী বজাৰ। চাব পাৰিছে আপোনালোকে, চাওক এইফালে আছে। চিতল এইফালে কি এইটো? এইটো বাহু নহয়, বাহু সেইফালে এইটো বাহু উল্টা হৈ গ'ল চিতল। ইয়াত আপোনালোকে ফোনপে' যোগেদিও ল'ব পাৰিব দেই ৰাইজ। বৰ্তমান ডাঙৰ মাছৰ সন্ধানত আছোঁ, আপোনালোকে চাব। ডাঙৰ মাছ ডাঙৰ মাছ কি মাছ? ক্ৰিকেট কিমান 35 কেজি ওজনৰ বিকেট মাছ। ডাঙৰটো আছে ডাঙৰ ডাঙৰ মাছ। কেনেকুৱা দিলে হ'ব ডাঙৰ? একটু ডাঙৰ এইবিলাক 850। আৰি মাছ দেখুৱাই আছোঁ আপোনাক। আৰি মাছ মিছাও আছে ডাঙৰ ডাঙৰ। খাই দিয়া ভাই। এই যে দেখিবলৈ পাইছে আৰি মাছৰ ফানখন দাং খাই আছে। সেইটো আপোনাৰ চাইজটো গম পাইছে, মোৰ হাতৰ চাইজৰ কিমান। এই আপোনালোকে চাব পাইছে মিনি শ্বাৰ্ক, মানে আৰি মাছ বুলি কোৱা হয়। ডাঙৰ হ'লে ডাঙৰ মাছ গোটা 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 450। সৰু আছে চাইছে? এইটো চাওক, এইটো চাওক, এইটো চাওক। কিমান মান হ'ব? 10, 11 আৰু যদি সৰু লাগে 4-5 হ'ব। ডাঙৰবিলাক কেনে 450? 4 নিব পাৰিব, 4। এইয়া চাওক, এইফালেও চাওক। লওক হাঁহ ওলাইছে। বাহু চিতল, বাহু চিতল। কি কৰি আছে? ধরিবর মনে যায় হে 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 পুঠি খলি হনায় হে 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 পুঠি খলি হনায় হে 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 পাতি বনে জানো ফাসি। কেনেকুৱা পাইছে মাছ? এই বঢ়িয়া লোকেল মাছ লৈছে নেকি? অঁ লৈ কি মাছ লৈছে? বাহু লৈছোঁ আৰু চিলবৰীয়া কিমান লৈছে? 1200 টকা কেজি। মাছ লৈছে। কেমেৰা বন্ধ কৰ।